নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আৰম্ভ কৰিব গৈ আছোঁ প্ৰতিবাৰ সন্ধানক এখোজ শীৰ্ষক আমাৰ এই অনুষ্ঠান। ছেকেণ্ড ছিৰিজৰ এই অনুষ্ঠানৰ প্ৰথম ভিডিঅ'টো আজি বনাব গৈ আছোঁ গড়েশ্বৰৰ নাওকাটা অঞ্চলৰ এজন যুৱক, যি মোৰ এজন ভাল বন্ধু ধ্ৰুৱ শৰ্মা। তেওঁলোকৰ ঘৰত আজি তেওঁ বৰ্তমান যি কৰ্মৰ লগত জড়িত এক আদৰ্শ তেওঁ দেখুৱাবলৈ সক্ষম হৈছে, শিক্ষিত যুৱক, আৰু তেওঁ যি বৰ্তমান কাৰ্যৰ লগত জড়িত আছে, সেই কৰ্মখিনিৰ জৰিয়তে এটা প্ৰতিবাৰ সন্ধানত এখোজ শীৰ্ষক এই ভিডিঅ'টো বা আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কিছু মেছেজ আপোনালোকক শ্বেয়াৰ কৰিম। আৰু তাক জানিবৰ কাৰণে আহক আমি একেলগে যাত্ৰা আৰম্ভ কৰোঁ নাওকাটালৈ। বন্ধুসকল, আহি পালোহি BTADৰ গড়েশ্বৰ টাউন, আৰু এইখনেই হৈছে গড়েশ্বৰ মাৰ্কেট। কিন্তু যিহেতু ক'ভিড সৃষ্ট পৰিৱেশ, সেইকাৰণে মাৰ্কেটত বহুত মানুহ দেখিবলৈ পোৱা নাই আৰু বজাৰো তেনেকৈ দেখিবলৈ পোৱা নাই। খুব কম সংখ্যক মানুহে ইয়ালৈ ওলাই আহিছে আৰু মাৰ্কেটো ঠিক তেনেকৈ খুব কম সংখ্যকহে খুলিছে। সুন্দৰ দৃশ্য এটা দেখিবলৈ পাব, চাই থাককচোন। আগত আছে এখন নদী, এই নদীখনেই হৈছে শুক্লে নদী, আৰু ইয়াতে এটা চুইচ গেট আছে, আৰু ৰাস্তাৰ এইফালে এই নদীখনৰ সোঁ চাইডে, আমি যিটো ৰাস্তাতে আহিছোঁ তাৰ সোঁ চাইডে আছে এটা চুইচ গেট। আৰু এতিয়া আমি যাম চিধা বন্ধুসকল। আহি পালোঁ আমাৰ ধ্ৰুৱৰ ঘৰত, আৰু ঘৰৰ পৰা আমি আহি ডাইৰেক্টলি ধ্ৰুৱৰ ফাৰ্মত আহিছোঁ। চ' তেওঁৰ ফাৰ্মখন চাবৰ কাৰণে আৰু ধ্ৰুৱৰ লগতো কথা পাতিম, মই যি ধৰণে আপোনালোকক কৈছিলোঁ। প্ৰথমতে মই চিনাকি কৰি দিছোঁ মোৰ বন্ধু ধ্ৰুৱ শৰ্মা। চ' এয়া বন্ধু ধ্ৰুৱ। চ' ধ্ৰুৱৰ কথা মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাইছিলোঁ। চ' ফাইনেলি আমি আহি পালোঁ, আৰু মোৰ সোমাই মানে বাগানখনত বিৰাট ভাল লাগিছে, কাৰণ একেলগে পঢ়া বন্ধু, আৰু আজি তেওঁৰ যিখিনি কৃষি কৰ্মৰ লগত জড়িত হৈ পেলাই যিখিনি কৰিছে, এয়া এক একচুৱেলি নিদৰ্শন। কাৰণ পঢ়া শুনা কৰি বহুতে এটা কথা কয় যে আমি পঢ়া শুনা কৰিছোঁ চাকৰি কেন্দ্ৰিক, বা এইটো কাৰণে পঢ়ে বহুতে, আৰু সেইটো এটা মানসিকতা থাকে। কিন্তু অকল চাকৰি কেন্দ্ৰিক নহয় যে পঢ়া শুনা বা এডুকেশ্যনে কৃষিকাৰ্যৰ লগতো আমাক আগুৱাই নিব পাৰে বা ইয়াক সহায় কৰে। যে শিক্ষাই অকল চাকৰিৰ কাৰণে নহয়, শিক্ষাই আমাৰ কৃষিখণ্ডতো আমাক আগুৱাই লৈ যাব পাৰে নহ'লে। সেই এডুকেশ্যন, সেই নলেজখিনি যদি আমি কৃষিত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি কৃষি কৰ্মৰ যোগেদিও আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিম। আৰু মই আজি ইয়াতে অহাৰ আৰু আমাৰ এই অনুষ্ঠানৰ এই ভিডিঅ'টো ইনক্লুড কৰা বা এই টপিকটো আজি অনুষ্ঠানটোত সম্প্ৰচাৰ কৰিবলৈ আগবঢ়াৰ মেইন উদ্দেশ্যটো এইটো যে এই এটা মেছেজ আমি ইয়াৰ পৰা দিব পাৰোঁ নেকি। কাৰণ মই এতিয়া সোমোৱাৰ লগে লগে ভাল লাগিছে, আৰু বহুত কথা মই ধ্ৰুৱৰ পৰা জানিম। সেইখিনি কথা আমি গম পালে নিশ্চয় আপোনালোকেও ভাল পাব, যে কেনেকৈ ধ্ৰুৱই ইয়াৰ আৰম্ভণি কৰিছিল, বা আজিৰ এই অৱস্থাটো যি আছে, এই অৱস্থাটো কেনেকুৱা ধৰণে তেওঁ কৰিছে। মই জাষ্ট অলপমান দেখাব বিচাৰিছোঁ আপোনালোকক। ইয়াতে বাগান অলৰেডি বহুত কল, মালভোগ কল ন? মালভোগ কল, কমপ্লিট মালভোগ কলৰ বাগান ইয়াতে। মালভোগ কল আছে, ভৰি আছে। আমি অলপ ইফালে যাম, কিন্তু মই তাৰ আগতে ধ্ৰুৱক কওঁ, ধ্ৰুৱ যিহেতু ধ্ৰুৱ আছিল ইটালীত, বিদেশত তেওঁ চাকৰি কৰিছিল, হোটেল মেনেজমেণ্ট ষ্টাডি কৰিলে। ষ্টাডি কৰি তেওঁ ইটালীত আজি কেইবছৰ থাকিলা তাতে?
মই 3 years তাত 3 years জব কৰিলা অ'কে তো তাৰ পৰা তুমি লকডাউনৰ আগত লকডাউনৰ ঠিক আগে আহিছিলা ন যোৱা বছৰ লকডাউনৰ মোটামুটি মই 6 মাহমান আগত আহিছিলোঁ 2019ত মই আহিছিলোঁ 19ত আহি কেনে আমাৰ 6 মান্থ এনেকৈ ভেকেশ্যন থাকে তাৰপিছত অহাৰ পিছত মোৰ ছাপ'জ মাৰ্চৰ 22nd মোৰ আছিল জইনিং তাৰপিছত মই মেডিকেলৰ কাৰণে কলকাতা গ'লোঁ যিটো আমাৰ প্ৰি মেডিকেল হয় তাতে মোৰ প্ৰি মেডিকেল ক্লিয়াৰ কৰি কেনে শুনিলোঁ গোটেই দেশৰ মানে অৱস্থাটো বেয়া বিকজ অফ ক'ভিড চ' এতিয়া ঘৰত আহিলোঁ মই মা দেউতাক ক'লোঁ কি কৰোঁ কি নকৰোঁ অলপ যিহেতু মানে জব কৰি ঘৰত বহাটো এটা অস্বস্তিকৰ এটা পৰিৱেশ তথাপিও ঘৰতে বহি নাথাকি মোৰ খুৰা ল'ৰা এজন তাৰ উৎপল শৰ্মা তেওঁৰ নাম তেওঁৰ লগত লগ লাগি মই প্ৰথমতে ভাবিলোঁ যিহেতু আমাৰ অলপ মাটি আছে গাঁৱৰ মানুহ যিহেতু মাটি বাৰী থাকে অলপ সেইকাৰণে কলৰ পৰাই ষ্টাৰ্ট কৰিলোঁ দুই এজনক সুধিলোঁ চালোঁ অলপ নেটতো চাৰ্চ কৰিলোঁ লাভালাভৰ কথাখিনি তাৰপিছত এনেকৈ কৰি কষ্টখিনি কৰিলোঁ যিহেতু আৰু এনেই ঘৰত বহি থকাতকৈ কিবা এটা কৰি থকা ভাল কাৰণ কি আমাৰ কৃষি কৰ্ম কৰিলে আপোনাৰ বহুত নোলায় বাট কিবা এটা মানে ওলাব প্লাছ আপোনাৰ যিটো হেল্থ সেইটো ঠিকে থাকিব আপুনি কাম চাম কৰি থাকিলে আপোনাৰ দেহৰ লগতে আপোনাৰ মনটোও ভালে থাকে যদি আপুনি নিজকে বিজি ৰাখে চ' সেনেকৈ ভাবিয়েই কৰিলোঁ মই কল কৰিলোঁ আৰু এতিয়া 20 বিঘামান মাটিত মই ধানো লগাইছোঁ এতিয়া চাওঁ ভগৱানে কি কৰে কৰি আছোঁ এতিয়া নাই ঠিকে আছে আচ্ছা ধ্ৰুৱ এইখিনি কোৱা ইয়াতে যিখিনি আমি দেখা পাইছোঁ যিখিনি কলৰ খেতি আছে বহুত ডাঙৰ ফাৰ্ম হয় তো ইয়াতে কল মানে অলৰেডি বিক্ৰী কৰা গৈছে নিশ্চয় হয় বিক্ৰী কৰা কিমান আছে ইয়াতে কিমান মোটামুটি আমাৰ 4 বিঘাৰ আশে পাশে হ'ব মাটি 4 বিঘাৰ আশে পাশে খেতি কৰা গৈছে নিজৰে মাটি এইখিনি আগতে কৰি থকা গৈছিল নে পৰি আছিল এইখিনি মাটি যিহেতু মই বিদেশত আছিলোঁ মই ঘৰৰ এটাই ল'ৰা চ' মোৰ মা দেউতা দুয়ো টিচাৰ আছিল চ' আমি এনেকৈ মানে কোনোবাই কেতিয়াবা বছৰত কিবা লাও জিকা এনেকৈ কৰে তাৰ পৰা আমাক অলপ দিয়ে তেনেকৈ এইখিনি মাটি পৰি আছিল কেতিয়াবা কোনোবাই কৰে তাৰ পৰা আমি অলপ মানে বিকাৰ কাৰণে নহয় আৰু জাষ্ট খোৱাৰ কাৰণে কৰা যায় বেলেগে কৰে মানে যিটো আমাৰ গাঁৱত চলে আধি চিষ্টেম আৰু আধিয়াটো চলে তো সেনেকৈ দি থোৱা গৈছিল তাৰপিছত যেতিয়া তুমি মানে নিজে দেখিলা যে নাই এতিয়া ক'ভিড বা লকডাউনৰ পৰিস্থিতি এইটো ঘৰত এনে থকাতকৈ নিজৰ টাইমটো ইয়াতে দিয়া গ'ল চ' এতিয়া কেনেকুৱা ফিল হৈছে সেই টাইমখিনি দি পেলাই বৰ্তমান কেনেকুৱা ফিল হৈছে এতিয়া মানে মই ওচৰ পাজৰে গ'লে যিখিনি মই এটা খেতিয়ক হিচাপে মানে যিখিনি মানুহে মোক সন্মান দিয়ে বা মোৰ আগতে লাইফটো কি আছিলে এতিয়া কি হ'ল তথাপিও মই হাৰ মনা নাই যদি ভগৱানে কৰে আৰু অলপ চেষ্টা কৰি যাম কিবা কাৰণে কৰাৰ কাৰণে আৰু তাৰ লগতে মোৰ যিখিনি যুৱ চাম সিহঁতকো মই আমাৰ গাঁৱৰ হওক বা ওচৰ পাজৰ সকলোকে মই এইটোৱে কওঁ বহি থাকিব নালাগে এমটি মাইণ্ড ডেভিল হাউচ বুলি এটা কথা আছে চ' যদি আপুনি বহি থাকে তেনেহ'লে আপোনাৰ মাথাটোত ভূতে বাঁহ ল'ব চ' যিকোনো প্ৰকাৰে আপুনি নিজকে বিজি ৰাখক তেওঁলোকে এতিয়াতো অৱস্থাই সেনেকুৱা বহুতো ল'ৰা বা মোৰ লগৰে বহুত অলমষ্ট গোটেইখিনি বহি আছে ঘৰত তেওঁলোকে কিবা নহয় কিবা এটা সৰু সুৰা ৰেষ্টুৰেণ্ট দিছে কোনোবাই শ্ব'ৰুম খুলিছে কোনোবাই কিবা যিহেতু মোৰ গাঁৱত কিবা কানি অলপ আছে আগৰ পৰাই চ' মই সেইখিনিকে জাষ্ট অলপ কষ্ট লগাই দি কেনে মই চাইছোঁ এতিয়া কি হয় আগলৈ আৰু কি কৰে ঠিকে আছে তো এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা আমি অলপ আগলৈ যাওঁ এইফালে তো ইম্পৰ্টেণ্ট কথা এনেকুৱা যে হ'ব এনেকুৱা যে এডুকেশ্যনৰ লগত এই যে এটা কথা কোৱা গ'ল যে বহুত মানুহে এইটো ভাবে যে কৃষক মানে খেতি কৰা মানে কৃষক আৰু এটা বেলেগ নজৰে দেখা যায় এতিয়া তুমি যেতিয়া হেৰিয়ত আছিলা মানে বিদেশত আছিলা তো এনেকুৱা ঘৰত আহিলে এনেকুৱা হয় ধ্ৰুৱ আহিছে ইমান আঁতৰৰ পৰা এটা এয়া আৰু বৰ্তমান এতিয়া যি এনেকুৱা কৰা নহওক আল্টিমেটলি ক'ব গ'লে কৃষক এই কৃষকৰ নামটো এটা বহুতে শিক্ষিত নিবনুৱাই এটা কথা এয়া আহে আমি ইমান পঢ়া শুনা কৰি পেলাই খেতি কৰিম নেকি এই এনেকুৱা এটা মনোভাৱ আৰু মই আজি এই ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো যিটো আমাৰ প্ৰতিবাৰ সন্ধানত এখোজ যিটো অনুষ্ঠান তাৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যটো এইটোৱেই যে মানুহৰ যিটো মানসিকতা আমাৰ ব্ৰেইন ব্ৰেইনৰ এটা কথা আছিল যে আমি ব্ৰেইনত অহা প্ৰতিটো সৰু সৰু বস্তুৱে সেই ক্লিকিংটো আমাৰ ইয়াত আহিব লাগে চ' সেইটো কাৰণে মানে প্ৰশ্নটো মাইণ্ডত যেতিয়া আহিব যে আমাৰ এনেকুৱা ধৰণৰ মানসিকতাবিলাক আমাৰ নাইকিয়া কৰিব পাৰোঁ নেকি তো আমি এই ধৰণে যেতিয়া আমি নিদৰ্শন দেখাবলৈ তোমালোকৰ নিচিনা আমাৰ যুৱ চাম বা আমাৰ ল'ৰাসকল যদি আগবাঢ়ি আহে আমাৰ এটা কথা আছিল যেতিয়া লাষ্ট ইয়েৰ এইটো এটা ওলাইছিল
আমাৰ পথাৰ আমাৰ বজাৰ চ' এই বস্তুটো তেতিয়াই ছাকচেছ হ'ব যেতিয়া আমি সেই মানসিকতাটো চেঞ্জ কৰি পেলাই আগবাঢ়ি যাম, হাতে কামে কৰিম। চ' সেইটো কেতিয়াও ভাবিব নালাগে যে পঢ়া শুনা কৰিলে অকল আমি অফিচিয়েলি চাকৰি কৰিহে উপাৰ্জন কৰিব পাৰোঁ বা আমি চলিব পাৰোঁ, জীৱন নিৰ্বাহ কৰিব পাৰোঁ। লগতে সেইটোও ইম্পৰ্টেণ্ট, যদি আমাৰ শিক্ষা দীক্ষা থাকে সেইখিনিক আমি এটা ভাল ৱেত, এটা মানে আমি নৰ্মেল কৃষি খেতিটো আমি অলপ এডভান্স লেভেলত কৰিব পাৰোঁ ন। আমি সেইখিনি মানে সম্পূৰ্ণ জৈৱিক হেৰিত কৰা। ত' মই গোবৰ সাৰ ইউজ কৰিছোঁ আৰু মানে যদি আপুনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে প্ৰডাক্টটো ভাল পাব। আমাৰ ইয়াতে 2-1 টোপ কল অলপ দাগি হৈছে, কিন্তু সেইটো মোৰ বেয়া লগা নাই, যিহেতু মোৰ মেইন কনচাৰ্ণ আছিলে যিটো আমাৰ স্বাস্থ্যৰ কাৰণে যিটো আমাৰ উপযোগী সেনেকৈ কলটো প্ৰস্তুত কৰা। যিহেতু বাহিৰত আপুনি কল ধুনীয়া চিকচিকীয়া কল পাব, বাট তাৰ যিমান ৰাসায়নিক সাৰ প্ৰয়োগ কৰে তাতে সেইখিনি আপোনাৰ দেহত যদি 50% ভাল কৰে তেন্তে 50% বেয়াও কৰে। হয়। চ' মই সেইটো ধাৰণা আগত ৰাখি মানে নিজেই লাগিছোঁ, একো সাৰ পানী তেনেকৈ ইউজ কৰা নাই গোবৰ সাৰৰ বাহিৰে। হয় হয়। চ' সেইটো সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা গৈছে আৰু সেইটো কাৰণে খুব এটা সুন্দৰ প্ৰচেষ্টা। মই সেইটো কাৰণে বহুত বেছি মানে এইটো কাৰণে ভাল লাগি আছে যে কৃষি বহুতে কৰে, কিন্তু তাৰ ভিতৰত এটা উঠি অহা প্ৰজন্ম যেতিয়া এনেকুৱা এটা কৰে বা আমাৰ চামৰ আমি অকল অফিচিয়েলি ইয়াত নাথাকি যদি আমি এটা এনেকুৱা মানসিকতা লৈ পেলাই আগবাঢ়ি আহোঁ, তোমাক দেখা দেখি আৰু বহুতো 10-20জন ল'ৰা আহিছে। তো সেইটো এটা বহুত ভাল লাগে, সেনেকুৱা এটা নিদৰ্শন। আৰু তেওঁলোকৰ মেণ্টেলিটিও তেতিয়া চেঞ্জ হ'ব যে এনেকুৱা এজন ল'ৰাই যদি সেইখিনি কৰিব পাৰে আমিও কিয় কৰিব নোৱাৰোঁ। চ' আমিও সেই মেছেজটো এই ভিডিঅ'টোৰ যোগেৰে দিব বিচাৰিছোঁ যে আমি বহি থাকিব নালাগে। টাইম ইজ মানি বুলি যি কথা আছে, জীৱনত আহিবলগীয়া যিবোৰ চেলেঞ্জেছ সেইবোৰ আমি একচেপ্ট কৰি পেলাই আমি আগুৱাই যাব লাগে। আৰু ক'ভিড পৰিস্থিতিত বা লকডাউনৰ সময়ত আমি এটাই বস্তু দেখিলোঁ, সকলো বস্তু আমি কম্প্ৰমাইজ কৰিলোঁ, কিন্তু খোৱা বোৱাটোতো আমি কৰিব নোৱাৰোঁ। তো আমি আল্টিমেটলি খাই বৈ থাকিবই লাগিব। তাৰ বাবে যিখিনি আমাৰ শস্য বা আমাৰ খেতি কৰাৰ যদি আমাৰ সুবিধাকণ আছে বা পথাৰ বা আমাৰ মাটিডৰা আছে, তো আমি সেইখিনি কৰিব পাৰোঁ। আৰু যাৰ নাই খেতি মাটি নাই, তো তাৰো বিকল্প আছে। যাৰ মানে কৰা নাই, যদি কোনোবা এনেকুৱা মানুহ আছে যাৰ খেতি কৰিবলৈ মানে সময় নাই বা তেওঁৰ ধৰা মানুহ নাই, অভাৱ, তেওঁ মাটিখিনি পৰি আছে, তেওঁৰ লগত কথা পাতি পেলাই সেনেকৈ ধৰণৰ কৰিব পাৰি। তো সেনেকুৱা ধৰণৰ প্ৰচেষ্টাটো আমি যদি আগবাঢ়ি হওঁ ল'ৰাসকল, তো এইটো খুব ভাল পদক্ষেপ হ'ব। আহিবলগীয়া দিনত যি আমাৰ পথাৰ আমাৰ বজাৰ কৃষক আমাৰ গভমেণ্টৰ ফালৰ পৰাও এইটো কৰি আছিল, তো সেই বস্তুবিলাক আমাৰ আগবাঢ়ি আহিব। আৰু ইয়াৰ ক্ষেত্ৰত অলপ যদি গুৰুত্ব দিয়া যায়, মই যিমানখিনিলৈকে জানো আজিকালি বহুতো গভমেণ্টৰ আঁচনি ওলাইছে, এইবিলাকৰ সুবিধাও যদি ল'ব পৰা যায় তো আৰু অলপ লাভান্বিত হ'ব। হয়, কিন্তু আমাৰ মানে এতিয়াও আমি চৰকাৰীভাৱে আমাৰ কিছুমান গাঁও বা আমাৰ কিছুমান অঞ্চল একো মানে কোনোবাই যদি পাইছেও বাট ইমান এটা সহায় পোৱা নাই, মানে আমি তেনেকৈ স্কোপো পোৱা নাই। আমি বিচাৰিছিলোঁ কল ক'ৰবাত, বাট মানে কিছুমান প্ৰচেছ থাকে, বোধহয় আমি সেইখিনি প্ৰচেছ নাজানো বা আমাক জনোৱা হোৱা নাই। চ' আশা কৰোঁ আমাৰ যিখন চৰকাৰ আহিছে, নতুন চৰকাৰ, আমাৰ যিখিনি উদীয়মান কৃষক বা যিখিনি উঠি অহা শ্ৰেণী, তেওঁলোক যাতে সহায় কৰে। সকলো ক্ষেত্ৰত পইচা পাতিৰ সহায় নহয়, মানে যিকোনো প্ৰকাৰে সহায় কৰিব পাৰে। এতিয়া মই শুনামতে আমাৰ গাঁৱত কিছুমান স্প্ৰে মেচিন আহিছে, তাৰে আজি অলপ চলপ বিতৰণ কৰা গৈছে। তেনেকৈ পাৰাখিনি আমাৰ চৰকাৰৰ যোগেদি মানে সহায় কৰি থকা গৈছে। তথাপিও আৰু অলপ এনেকৈ পালে মোৰ লগতে আৰু এছাম যিখিনি যুৱ চাম আছে, মানে বহুত সুবিধা হ'ব বুলি মই আশা কৰিছোঁ। আৰু মোৰ ধান খেতিও আছে, এইবাৰ ধান খেতিও কৰিছে তেওঁ, এইটো মোক ক'লে আহি থাকোঁতে, আদাও কৰিছোঁ, ছাগলীও কৰিছোঁ, মানে কৰিছোঁ আৰু ধান খেতি, আদা, ছাগলীও কৰিছে। ছাগলী মোৰ এতিয়া 6টামান আছে, 6টামান ছাগলী আছে। তাৰপিছত যোৱা বুলি এনেই মানে আমো অলপ লগাইছিলোঁ। এইবাৰ আম বহুত নহয়, তথাপিও নিজা আম বুলি 40 কেজিমান মই আম বেচিছোঁ। মানে কৰি আছোঁ লাহে লাহে যি হয়। বঢ়িয়া।
এতিয়া যিহেতু ইমান ধুনীয়া কল ওলাই আছে বা কলটো ভালেই হৈছে, তো এই কলখিনি বিক্ৰী কৰাৰ কাৰণে তোমাৰ বজাৰখন কেনেকৈ পাইছে? ইয়াৰ কাৰণে সমস্যা হৈছে নেকি কিবা যে মাৰ্কেটখন পাবৰ সমস্যা কাৰণে? মানে কেতিয়াবা হয়, বাট এতিয়া আমি সেনেকৈ সমস্যা পোৱা নাই, যিহেতু আমাৰ কিছুমান বেপাৰী আছে, মানে আমাৰ খাৰুপেটীয়া ছাইডৰ পৰা আহে, কিছুমান গুৱাহাটী, কিছুমান বংশৰ এনেকৈ হাজো ছাইডৰ পৰা আহে। মানে যেতিয়া কলৰ মানে প্ৰডাক্টটো বিক্ৰী হয় তেতিয়া আমাৰ হেৰিটো দামটো অলপ কমি যায়। তথাপিও আমি 80 চিষ্টেমত এনেকৈ দিয়া গৈছে। 80 আমি 40, 42, 43 হায়েষ্ট মানে ভাল হ'লে 45 গৈছে আৰু। আচ্ছা আচ্ছা, তো ঠিক আছে। যিয়ে নহওক তো বিক্ৰীৰ কাৰণে সিমান এটা হেৰি হ'বৰ কাৰণে পাই আছে মাৰ্কেটখন, তো লাহে লাহে আহিব, লাহে লাহে নিশ্চয় আহিব। আৰু তোমালোকৰ একজেক্ট লোকেশ্যনটো কি হয়? গড়েশ্বৰৰ সোৱাগপুৰ ন? ঔবাৰী হয়, সোৱাগপুৰৰ পৰা ঔবাৰী। অ'কে, তো ভিলেজখনৰ নাম ঔবাৰী। অঁ, তো সোৱাগপুৰ পাৰ হৈ আহি পেলাই আমাৰ এইটো চিধা আপুনি বগামাটিলে। আচ্ছা, 11 কিলোমিটাৰ বগামাটি পিকনিক স্পট। হোম পিকনিক স্পট। আচ্ছা, পিকনিক স্পট অসমৰ বৰ্তমান টাইমত মানে খুব চৰ্চাত থকা এটা পিকনিক স্পট হৈছে বগামাটি পিকনিক স্পট। ইয়াৰ পৰা 11 কিলোমিটাৰ। কৃষি কামত আমাৰ বহুত সহায় কৰিছে সি। বঢ়িয়া। মোৰ ভাইটি হয়, খুৰাৰ ল'ৰা উৎপল শৰ্মা। বঢ়িয়া বহুত কষ্ট কৰিছে সি, এতিয়া ডিগ্ৰী 4th চেম হয়। অ'কে, মানে মোৰ লগতে এনি টাইম লাগি থাকে। সিও মানে এতিয়া কি ভাবিছে গম নাপাওঁ, তথাপিও মোৰ লগত লাগি সিও কিবা এটা ছাকচেছ কৰিব বুলি ভাবিছোঁ। অ'কে, কি কৰে আৰু কি গম পাব। অ'কে, চ' তুমি লাগি আছা দাদাৰ লগত? চ' কি কাম শিকিছানে? কেনেকুৱা ধৰণে বস্তুবোৰ কৰিছে? দাদাৰ পৰা শিকি আছা। আৰু এজ এ তুমি ষ্টুডেণ্ট পঢ়ি আছা, গ্ৰেজুৱেশ্যন কৰি আছা, তো ষ্টুডেণ্ট হিচাপে কি লাগিছে? এনেকৈ অলপ যিখিনি টাইম পাইছা অকণমান ইয়াতে অলপ তেওঁক হেল্প কৰিছা বা তুমি দুই কথা শিকিছা, এইখিনিৰ পৰা ষ্টুডেণ্ট হিচাপে ফিলটো কেনেকুৱা হৈছে? কিছু কথা জানিব পাই পেলাই কিবা এটা ভাল লাগিছেনে? ভাল লাগিছে শিকি, মানে দাদাৰ লগত বহুতখিনি মানে কাম শিকিছোঁ, মানে গমো পাইছোঁ কেনেকুৱা কি কৰিলে কি হয়। প্ৰথমৰ পৰা লাগি আছোঁ দাদাৰ লগতে। অ'কে, বঢ়িয়া। চ' খুব সুন্দৰ কথা কৈছে। ধ্ৰুৱৰ এজন ঘৰৰ সম্পৰ্কীয় ভাইটি, তো তেওঁকো এংগেজ কৰাইছে। এওঁৰ লগত এংগেজ মানে কি, যিখিনি তেওঁ সময় পায় সেই আজৰি সময়খিনি তেওঁৰ লগতে অলপ সময় কটায় আৰু কিছু কথা শিকিব পাইছে। ধ্ৰুৱও যেনেকৈ শিকি কাম কৰি আছে এতিয়া, তো তেওঁ পাইছে। আৰু এইটো এটা মন একচুৱেলি, ইয়াৰ পৰা তেওঁৰ আদৰ্শটো লৈ পেলাই এটা ৰাস্তাটো ক্লিয়াৰ হ'ব ভৱিষ্যতৰে অল্টাৰনেটলি। তো আমি এইফালে আৰু ধানো কৰিছে, ধানখিনি অলপমান চাই লওঁ। ৰ'ব দেই, এয়া ধান খেতি নহয়, কুঁহিয়াৰ খেতিহে। আচলতে ওচৰতে ব্যক্তি এজনে কুঁহিয়াৰৰ খেতি কৰিছে। ধ্ৰুৱই মোক ক'লে এবাৰ চাই যাবা নেকি? মই বোলো নিশ্চয় চাম। তো আহি পালোঁ এই কুঁহিয়াৰ খেতিডৰাত। বহুত ডাঙৰ এখন কুঁহিয়াৰৰ বাগান, সোমাই বিৰাট ভাল লাগিছে। সৰুকালি কথাবোৰ মনত পৰিছে। সৰুতে এনেকৈ আমি কুঁহিয়াৰ খাব গৈছিলোঁ, কিন্তু আজি বহু বছৰ হ'ল কুঁহিয়াৰ খেতিত সোমাই পোৱা নাই, কুঁহিয়াৰ দেখাই নাপাওঁ। খালি আমি ৰাস্তাত কেতিয়াবা আমি কুঁহিয়াৰৰ জুচ আমি সেনেকৈ খাওঁ। আৰু আজি আকৌ মই কুঁহিয়াৰ বাগানত সোমাব পাইছোঁ, বিৰাট ভাল লাগিছে। আৰু সোমাই ইমান ভাল লাগিছে নহয়। আৰু হয়তো ইয়াৰে যোনজন ব্যক্তিয়ে কৰিছে তেখেতক লগ পাম চাগৈ। এয়া ধ্ৰুৱই কুঁহিয়াৰ কাটি আনি আছে। থেংক ইউ। এইজন মোৰ বন্ধু অনিষ্ট কুমাৰ, তাৰে বাগান। অ'কে, তেনে গাঁৱৰ মানুহ মানে ফ্ৰেছ বস্তুৱে খাই থাকোঁ। অঁ, বঢ়িয়া। এই গোটেইখিনি আপোনাৰ হয়? গোটেইখিনি খেতি কৰিছে। কিমান সময় হ'ল এই কুঁহিয়াৰ খেতিখিনি? কিমান মানে টাইম কিমান হ'ল ৰোৱা? টাইম এই হেৰি হ'ব 2 বছৰ হ'ব আৰু। 2 বছৰ হ'ব? বহাগপালি 2 বছৰ হ'ব। এই বহাগ মানে 1 বছৰটো পাৰেই হ'ল। অঁ, 1 বছৰ বিক্ৰী কৰিলোঁ ছেকেণ্ড আৰু। আচ্ছা আচ্ছা, একবাৰ বিক্ৰী কৰা গ'ল। আচ্ছা, ঠিকে আছে, বঢ়িয়া। তো ধ্ৰুৱ, তোমাৰ কাৰণে আৰু এটা বস্তু দেখা পালোঁ বাৰু আজি। অঁ, কুঁহিয়াৰৰ বাগানতো সোমালোহি আমি, লগতে কুঁহিয়াৰ খাম বাৰু। কুঁহিয়াৰ তালৈকে আছে ন? তো এইখনো এখন ডাঙৰ কুঁহিয়াৰৰ বাগান, বঢ়িয়া। এইখিনি ভাল, এইখিনি হৈ গ'লে আকৌ ভাল হ'ব। আপোনাৰ এইখিনি তাতে মানে চাগে এইখিনি আকৌ অলপ ডাঙৰ হ'ব। কুঁহিয়াৰ কৰি আছে তেওঁ, ভাল। বহুত দিনৰ মূৰত দেখা পাইছোঁ দেই, কুঁহিয়াৰৰ আজিকালি কৰা দেখাই পোৱা নাযায়। তো ভালকৈ কৰক। চ' আমি আহি পালোঁ ধ্ৰুৱই কৰা ধানৰ খেতিত। চ' মোক দেখাব লৈ আহিলে। ধ্ৰুৱই ইয়াতে ধানৰ খেতিও কৰিছে। চ' আমি ধানৰ খেতিখিনি একবাৰ আহিলোঁ যিহেতু দেখাটো দৰকাৰ।
চ' ধ্ৰুৱ ইয়াতে যিখিনি ধানৰ খেতি কৰিছা তো কিমান বিঘাৰ খেতি মানে মাটিত তুমি খেতিখিনি কৰিছা? টোটেল মোৰ ইয়াতে 20 বিঘামান হ'ব। মানে অকল এইখিনি নাই, ইয়াতে আছে মোৰ 8 বিঘা আৰু এই সিটো ফালে আছে আপোনাৰ 8 বিঘা আৰু ৰাস্তা সিটো পাৰে আছে 4 বিঘা। আচ্ছা, টোটেল 20 বিঘা। টোটেল 20 বিঘাৰ খেতি কৰিছা। হয়। সুন্দৰ। এইটো প্ৰথম তোমাৰ আগৰ ধান খেতি কৰাৰ অভিজ্ঞতা আছে নাই? দেউতাৰ লগত সৰুতে আহিছিলোঁ, বাট এইবাৰ তাৰপিছত মই যেতিয়া বাহিৰত থাকিলোঁ তেতিয়া দেউতাই আৰু তেনেকৈ আধিয়ে দিয়ে। এইবাৰ যিহেতু ঘৰতে আছোঁ, ক'লোঁ দেউতাক বোলে ধানটো নিজেই কৰোঁ। তো এতিয়ালৈতো ফলাফল ঠিকেই আছে, পানী চানীও আছে আৰু চাওঁ আগলৈ যদি ভগৱানে কৰে বঢ়িয়া, ভাল হ'ব বুলি আশা ৰাখিছোঁ। বঢ়িয়া বঢ়িয়া। ধান খেতি ভাল হ'ব লাগে ন? পানী চানী থকামতে এইটোতো পানী, এইটো বাৰে মাহে পানী থাকে নে? থাকে পানী থাকে ন? ইয়াতে বানপানী কিবা সেয়া হয় নেকি? বানপানীৰ মাজে মাজে আহে। বানপানী আহিলেও মানে বেছি টাইম নাথাকে। মানে আমাৰ যিহেতু মাটিখিনি অলপ ওখ ঠাইৰ ফালে আছে, চ' মানে বানপানী আহে আৰু মানে অলপ টাইম থাকি মানে পানীটো তললৈ গুচি যায়। আচ্ছা, চ' বানপানী ইমান এটা সেই প্ৰভাৱ নপৰে। তো অলপ যদি যিহেতু পানী চানী আমি দেখা পাইছোঁ খেতিখিনিত, নিশ্চয় ইয়াৰ পৰা গম পোৱা যায় যে ভাল হ'ব লাগে চাগে। এতিয়া ভাল হ'ব বুলি আশা কৰিছোঁ, কৰা গৈছে। এতিয়া কি হয়। তো আমি সকলোৱে সেই আশাতে বন্দী হৈ পেলাই বা আশাত ৰাখি পেলাই কাম কৰিব লাগে, তেতিয়াহে আমি ছাকচেছ হ'ম। সকলো বস্তুতে যদি নিগেটিভ থাকে তেতিয়াহ'লে কেনেকৈ ছাকচেছ হ'ম, নহয় জানো? চ' তোমাৰ আশা কৰিছোঁ যিবোৰ মানে মনৰ ইচ্ছা বা তোমাৰ এয়া আছে এটা হেঁপাহ খেতি কৰাৰ বা কৰিবৰ কাৰণে আগ্ৰহী হৈ কিনে কৰি আছা বৰ্তমান, চ' যদি খেতিখিনি ডেফিনেটলি ভাল হ'ব আৰু আমি সেইটোৱে আশা কৰোঁ, ভাল হোৱাটোৱে বিচাৰোঁ আৰু তোমাৰ কষ্টখিনি যেতিয়া সাৰ্থক হওক। ইমান ধুনীয়াকৈ খেতিখিনি কৰিছা, লাগিছা আৰু খেতি যেতিয়া ধান কাটিব হ'ব তেতিয়া আমি আকৌ এপাক আহিব লাগিব। তো ধ্ৰুৱৰ ধানৰ খেতি কিমান বঢ়িয়াকৈ হৈ গ'ল, তো আমি আৰম্ভণিটো আহিলোঁ আৰু শেষৰ ফালেও আমি নিশ্চয় আহিম। চ' বন্ধুসকল, সকলোৱে দেখা পালে আজি আমাৰ যি ভিডিঅ' এটা বনালোঁ, এটা সৰু ভিডিঅ', কিন্তু ইয়াতে ভিতৰৰ বিশেষত্ব এইটোৱে যে আমি কেনেধৰণৰ পজিটিভিটি মাইণ্ডত ৰাখি পেলাই আমি কৰ্ম কৰি যাব লাগে, টাইম ৱেষ্ট কৰিব নালাগে। বেকাৰ আমি ৱেষ্ট কৰাতকৈ, ক'ৰবাত বহি টাইম খৰচ কৰাতকৈ যদি আমি সেইখিনি টাইম মূল্যৱান সময়খিনি যদি কিবা এটা কামত লগাব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি ডেফিনেটলি ছাকচেছ হ'ম। ডেফিনেটলি আমাৰ কিবা প্ৰফিট হ'বই, হ'ব, গেৰেণ্টি আছে এইটো। আৰু সকলো বস্তুতে কৰ্ম কৰিলেহে ফল পায়, বিনা কৰ্মত কোনো ফল এক্সপেক্ট কৰাটো আচলতে আমাৰ এয়া নহয়। চ' আমি কাম কৰি যাব লাগিব, তেতিয়া ডেফিনেটলি ইয়াৰ পৰা আমি ফলগতি হ'মেই। আৰু ধ্ৰুৱক মই শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ, তেওঁৰ খেতিখিনি আৰু ভাল হওক। যিহেতু কলৰ খেতিখিনি অলৰেডি তেওঁ তাৰ পৰা এটা ফল পাইছেই আৰু আহিবলগীয়া দিনত যাতে আৰু ভাল ভাল কাম কৰক আৰু ভাল খেতি কৰক, ধানৰ খেতিখিনি ভাল হওক, এই আশা কৰিছোঁ। আৰু এইখিনিৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই যাতে এটা লেচন লয়, এইটোৱে আমাৰ এই অনুষ্ঠানটোৰ বা মোৰ এই অনুষ্ঠানৰ শীৰ্ষৰ আগধৰাৰ মেইন উদ্দেশ্য এইটোৱে আছিল যে সৰু সৰু মেছেজ এটা, আৰু এই মেছেজ প্ৰায় যদি আপোনালোকে অকণমানো যদি উপকৃত হ'ব পাৰে, তেতিয়াহ'লে মই যি কৰা যি প্ৰয়াস যে প্ৰতিভাৰ সন্ধানত এখোজ শিক্ষক যি প্ৰয়াস কৰিছোঁ, এইটো এটা প্ৰতিভা বুলি নহয়, কিন্তু মনৰ যিটা কাম কৰাৰ হেঁপাহ বা ইচ্ছা বা তেওঁৰ আগবাঢ়ি যোৱাৰ যিটো প্ৰয়াস, সেইটোৱে বহুতকে চেঞ্জ কৰিব পাৰে। গতিকে মই সেই বিষয়টো সেইকাৰণে সংযোজিত কৰিলোঁ ইয়াতে। আৰু ধ্ৰুৱক শুভেচ্ছা জনাইছোঁ ইয়াৰ পৰা। থেংক ইউ। আৰু মোৰ ফালৰ পৰাও মোৰ লগৰ বিকাশলৈ বহুত বহুত মানে ধন্যবাদ। যিহেতু মোৰ নিচিনা ল'ৰা এটাক সি আজি এনেকৈ বিচাৰি আমাৰ গাঁৱত আহিছে। তাক 2007 পৰাই জানো মই, বাট হ'লেও মানে মাজতে মই বাহিৰত গ'লোঁ, সিও তাৰ যিটো কেৰিয়াৰ সিফালে ঢাল খালে। তাৰপিছতে আমাৰ মাজত এটা গেপছৰ নিচিনা হৈ গৈছিল। এতিয়া যিহেতু মই ঘৰতে আছোঁ, সিও মানে এনেকৈ ব্ৰেইন ভাইন বা তাৰ নিজাকৈ কিবা কানি সি কৰি আছে, ভাল ভাল প্ৰচেষ্টা। আশা কৰোঁ সিও যাতে সফল হওক। আৰু মোৰ যিখিনি যুৱচাম, মই জাষ্ট এইটোৱে মেছেজ দিব বিচাৰোঁ যে এনেকৈ বহি নাথাকি বা মই বেকাৰ, মই নিবনুৱা, তেনেকৈ চিঞৰি আটাবাৰি নাথাকি যি পাৰা হাতত আহে বা যি পাৰা নিজে কৰি যোৱা, এদিন নহয় এদিন ছাকচেছ হ'বাই। থেংক ইউ। চ' এইখিনিতে আজি আমাৰ এই ভিডিঅ'খিনি সামৰিব লৈছোঁ। আৰু আজি এই ভিডিঅ'টো আপোনালোকে ভাল পালে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ' আৰু আগলৈ পাই থাকিবৰ বাবে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। কাৰণ আমাৰ এই প্ৰতিভাৰ সন্ধানত এখোজৰ যি যাত্ৰা, সেই যাত্ৰা আমি অব্যাহত ৰাখিম। লগতে আমি ব্ৰেইন ভাইনৰ ফালৰ পৰা যি সৰু সৰু
শিশুসকলৰ কাৰণে এক্টিভিটিজ আৰু কৰ্মশালা কৰি আছোঁ বা বিভিন্ন আমাৰ ইনষ্টিটিউটত আমাৰ কোৰ্চেছবিলাক আছে তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আমাৰ ভিডিঅ'জবোৰ ফ'ল' কৰিব পাৰে আৰু বিশেষ জানিবৰ কাৰণে আমাৰ লগত আমাৰ অফিচৰ লগত যোগাযোগ কৰক আৰু আকৌ এবাৰ কৈছোঁ এনেধৰণৰ প্ৰয়াস আমি কৰি গৈ থাকিম আপোনালোকেও যদি আপোনালোকৰ ঘৰত বা আপোনালোকৰ ওচৰত বা আপোনালোকৰ নিজস্ব প্ৰতিভা আপোনাৰ ল'ৰা ছোৱালী বা আপোনালোকৰ ফেমিলিত কাৰোবাৰ আছে তেওঁলোকৰ দেখুৱাবলগীয়া বা তাৰ পৰা এটা মেছেজ আমাৰ ছ'চাইটিত দিবলগীয়া নিশ্চয় মোক যোগাযোগ কৰিব যদি বিষয়টো এটা মেছেজিং থকা বিষয় বা তাৰ মিনিংফুল বিষয় হয় বা ইয়াৰ এটা আমি মটিভেশ্যনেল বা এটা পজিটিভ থিংকৰ টপিকছ পাওঁ ডেফিনেটলি মই আহিম আপোনালোকৰ তাতে আৰু প্ৰচাৰ কৰিম এনেকুৱা ধৰণে আৰু আগুৱাই নিম আপোনাৰ যি প্ৰতিভা বা আপোনাৰ যি ক্ষুদ্ৰ প্ৰয়াস সেইখিনিক সমাজত বা ছ'চাইটিত আমি দেখুৱাবৰ কাৰণে চ' আজিলৈ ইমানতে এৰিছোঁ আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ ছ' মাছ